পলাকবাৰী জেজাৰবৰীত ভূমিখননৰ বিৰুদ্ধে মহিলাৰ প্ৰতিবাদ। পলাকবাৰীৰ বিভিন্ন প্ৰান্তত চলিছে ভূমাফিয়াৰ দপদপনি। ভূমাফিয়াৰ দপদপনিত টোপনি সৰিছে ৰাইজৰ। দিনে নিশাই চলিছে অবাধ খনন আৰু ডাম্পাৰৰ দৌৰাত্ম। সেয়ে বৃহস্পতিবাৰে স্থানীয় মহিলাসকলে সাব্যস্ত কৰে প্ৰতিবাদ। প্ৰতিবাদকাৰী মহিলাসকলে খননস্থলীত উপস্থিত হৈ কেইবাটাও মন্তব্য আগবঢ়ায়। উক্ত অঞ্চলটোত বৰ্তমান ভূমাফিয়াৰ ৰাজত্ব চলা বুলি অভিযোগ উত্থাপন কৰে মহিলাসকলে। বিধায়ক হেমাংগ ঠাকুৰীয়াক পশুতকৈ অধম বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী মহিলাসকলে। DFO ডিম্পী বৰা হাই হাই, পলাকবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া হাই হাই, খনন কাৰ্য বন্ধ কৰক আদি শ্লোগান দি মহিলাসকলে সাব্যস্ত কৰে প্ৰতিবাদ। পলাকবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট, নিউজ টাইম ডিজিটেল। আমাৰ জেজাবাৰী গাঁৱত কি হৈছে সেইটো মই বিশেষকৈ ক'ব লগা হোৱা নাই। ৰাইজে দেখিছে যে GCP ডাম্পাৰ লগাই এনেকুৱা এটা ভীষণ ডাঙৰ প্ৰকাণ্ড সাগৰ আন কৰি খাল খান্দিছে। কিন্তু মানে আমি সুধিলে কয় যে ধৰ কাৰ মাটি আমাক সোধে, আমিতো কাৰ মাটি বুলি ক'ব নোৱাৰোঁ। যে গাৰ্জেন আমি চিনি নাপাওঁ যদিও ৰামপুৰৰ বুলি জানো। তাৰপিছত যে কি ক্ষতি হৈছে, কিন্তু আমাৰ ক্ষতিটো বহুত হ'ব। যে ল'ৰা ছোৱালীৰ সৈতে গৰু ছাগলীৰ সৈতে সকলো মানুহৰে ক্ষতি, ভয়ানক ক্ষতি হ'ব। কিন্তু সেই ক্ষতিটোৰ আমাক ক্ষতিপূৰণ লাগে। যে কেনেকৈ কৰে কি কৰে আমি যদি হাকা বাধা কৰোঁ তেখেতসকলে আমাক কোনো ধৰণৰ নুশুনে। বাইদেউ যিদৰে বৰ্তমান খাল খান্দিছে JCB লগাই ভূমাফিয়াসকলে, যদি আপোনালোকৰ ছাগাল গৰুসমূহ কি কৰিব? আমিতো আৰু নিশ্চয় বিক্ৰী কৰি দিব লাগিব। ইয়াত বিক্ৰী কৰিব লাগিব। জীৱিকা আপোনালোকৰ নোহোৱা হৈ যাব। হয়, জীৱিকা নোহোৱা হৈ যাব। আপোনালোকে যিগৰাকী আমাৰ বিধায়ক তেখেতক কি ক'ব? বিধায়ক কি ক'ম, প্ৰথমতেতো তেখেতক আমি ধৰ ভগৱান বুলি মানিছিলোঁ, কিন্তু যিটো দেখিছোঁ এতিয়া ভগৱান কি মানে পশুত চাই অধম বুলি ক'ব লাগিব তেখেতক। হয় হয়, এতিয়া পশুতকৈ অধম বুলি ক'ব লাগিব। যে দেখিও একো নেদেখে, চকুত কলা কাপোৰ বান্ধি আছে তেখেতে। আগন্তুক দিনত BJP চৰকাৰৰ যিহেতু নিৰ্বাচন আহি আছে, হয়, তেখেতসকলে ৰাইজত চাই মানে ভূমাফিয়াসকলক মানে ৰেড চিগনেল দেখা নাই, একদম পুৰা মানে গ্ৰীণ চিগনেল দেখাই দিছে। মানে ৰাইজক ৰেড চিগনেল দেখাই কিনে ভূমাফিয়াসকলক গ্ৰীণ দেখাই আছে। কি ক'ব এই সম্পৰ্কত? BJP চৰকাৰক কি কৰিব আপোনালোকে? বৰ্জন কৰিব নেকি? বাধ্য বৰ্জন নিশ্চয় কৰিম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া আমি নকৰোঁ। মানে ইহঁতে দিন ৰাতি একদম একে সমান কৰি মাটি কাটি আছে। মানে দিনে ৰাতি মানে নাই বোলে 50-100খন ডাম্পাৰ চলে, 100-200 বিঘা মাটি ইয়াতে খান্দিলে। এতিয়া মানা কৰিলে মানে নুশুনে কথা। এতিয়া ধৰ আমাৰ যিহেতুকে গাঁৱৰ মানুহখিনি গৰু বিক্ৰী কৰি গাখীৰ বিক্ৰী কৰি সেনেকে চলে। চলাৰ মানে কাৰণ আৰু আপোনালোকৰ যেতিয়া ছাগাল গৰু দিব আহে আপোনালোকৰ মৃত্যুৰ মাটি কি হয় হয় হয়, সিহঁতে গাড়ী একদম নৰখায়। আমাৰ সৰু পোৱালি আছে গৰুৰ, গাড়ীৰ আগত দাও মাৰে, সিহঁতে গাড়ী নৰখায়। মানে পৰিলে পৰক, মৰিলে মৰক মানে। সিহঁতৰ মানে হেৰি আছে, মৃত্যুৰ ভামগতি আছে। সিহঁতৰ বোলে ৰামপুৰীয়া মানুহৰ 100 বিঘা মাটি বোলে খানিবই বোলে, এনেকৈ কওঁতে এনেকৈ কৈছে মোক। তাৰে পিছতে কৈছে চেপি মাৰি থৈ যাব আছিল। অলপতো মই ক'লোঁ মোক কিয় চেপি মাৰিম, মই হাঁহে দিছোঁ, গৰুকেইটা পাৰ কৰি নিব আহিছোঁ এই বিলডৰা পেৰে। আহঁতক আমাৰ ৰামপুৰীয়া মানুহৰ মাটি 100 বিঘা আমি খানবাই পাৰোঁ, কি কৰিবি সেনেকৈ কৈছি। দম দিছি, গাড়ীৰ দাম মানে মৃত্যুৰ ভাবুকি দিছি। তাকো হেৰি ডাম্পাৰৰ ড্ৰাইভাৰে। সেইদিনা 11খান আহিছিল একে লাইনে। মোৰ সেইখিনিয়ে কথা।